পুলিচে আৰু টিভিৰ সন্মুখত এইটো নাটক কৰিব নালাগে, চিধা চিধি ধৰি ভৰাই দিব লাগে। তেওঁলোকেও আকৌ আপোনালোকক মাতি আনি এইটো এটা ড্ৰামা টাইপ কৰি পেলাই। গতিকে সেইটো কাৰণে কেতিয়াবা মোৰো ভাবো এইবোৰ সঁচাই নে মিছাই নে নাটকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে এবাৰ শুনোৱা হওকচোন। খালি আইনৰ ভিতৰত পুলিচক যদি কোনোবাই অত্যাচাৰ কৰে, IPCত ছেকশ্যন আছেই যে বডিৰ বা ইউনিফৰ্মত থকা মানুহৰ ওপৰত অত্যাচাৰ কৰিলে এইটো নন বেইলেবল কেছ। সেইকাৰণে পুলিচে আৰু টিভিৰ সন্মুখত এইটো নাটক কৰিব নালাগে, চিধা চিধি ধৰি ভৰাই দিব লাগে। তেওঁলোকেও আকৌ আপোনালোকক মাতি আনি এইটো এটা ড্ৰামা টাইপ কৰি পেলাই। গতিকে সেইটো কাৰণে কেতিয়াবা মোৰো ভাবো এইবোৰ সঁচাই নে মিছাই নে নাটকে। সেইকাৰণে সাধাৰণতে আমি যেতিয়া সৰুতে পুলিচৰ যদি কোনোবা ইউনিফৰ্ম বা পুলিচক গালি পাৰে লগে লগে জেলত যাব লাগে। এতিয়া আকৌ টিভি আহি পায়, এটা চুদ হয়, চুদ হোৱাৰ পিছত সেইবিলাক কাৰণে বস্তুবিলাক লাইট ৱেট হৈ যায়। গতিকে পুলিচে নিজৰ যিটো গাম্ভীৰ্য সেইটো যদি মেইনটেইন ৰাখে, ৰাস্তাত যদি কোনো মানুহৰ পৰা টকা পইচা নোখোজে আৰু খুৰা পাই দৰে ব্যৱহাৰ কৰে, তেতিয়াহ'লে কাৰ সাহস থাকিব?